যিটো মানে আমাৰ মানে অৱগত তাত মানে অতিৰিক্ত এই হিচাপটো দেখুৱায়। সেইকাৰণে আমাৰ বিৰোধীৰ 2-3জন মানুহ যাই পেলাই আমাৰ FCIত গ'ল যে আমাৰ গাড়ী ভাড়া কিমান যায়, আৰু এজেণ্টসকলক যে আমি 500কৈ দিওঁ তেখেতৰ শ্বৰ্টেজ হয়, আপোনাৰ 4-5জন মানে কি কয় গ্ৰাহকক দিব নোৱাৰে। সেইকাৰণে আপোনালোকক মাতিছোঁ। আৰু ইয়াত মোৰ বক্তব্য ইমানতে, আমাৰ বিৰোধীৰ আমি চাব কমিটি বনাইছোঁ। চাব কমিটিক আমি অৰ্ডাৰ দিছোঁ যে সম্পূৰ্ণ মানে ছেক্ৰেটাৰীক মানে হেল্প কৰিব লাগে, কিন্তু ছেক্ৰেটাৰী মহোদয়ে তেখেতসকলক মানে কেয়াৰ কৰে, সেইটোৱে মোৰ। লগতে আজিৰ উদ্দেশ্যটো আমাৰ চেয়াৰমেন মহোদয় ডাঙৰীয়া অলৰেডি কৈয়ে গ'ল। তো আমাৰ মেইন উদ্দেশ্যটো হ'ল যে আমাৰ এই সাপকাটা সমবায় সমিতিৰ যিখন সম্পাদক আছে নুৰুল ইছলাম, তো অলৰেডি আমি 6 মাহ হ'ল আমাৰ নতুন কমিটি গঠন হোৱাৰ পিছত 6 মাহ হ'ল। 6 মাহলৈকে আমাৰ যে 15জন চেয়াৰমেনলৈকে 15জন BOD একেলগ হৈ আমি এখন কমিটি হৈছে, আৰু এই কমিটিত অকল চেয়াৰমেনক ইনচাল্ট কৰি বাকী সদস্যবিলাকক ইনচাল্ট কৰি নিজাববীয়াকৈ তাৰ নিজৰ হিচাপত যি মনত আহে সি নিজৰ ঘৰত বহি এটাকৈ লিষ্ট বনাই আহি প্ৰতি মাহত আমাক হিচাপটো ইয়াক দাঙি ধৰে। প্ৰতি মাহত 3,32,000, 3,53,000 এনেকুৱাকৈ হিচাপটো আমাক দাঙি ধৰে। তো অলৰেডি আমাৰ চেয়াৰমেন মহোদয় ডাঙৰীয়াই আমাৰ এই ছ'চাইটিত বাকী 6জন BODক এটা মানে তদাৰক কমিটি বনাই দিছে। সেই কমিটিখনে আমি তদন্ত কৰিলোঁ, তদন্ত কৰি চালোঁ। তো প্ৰথম আমি আপোনালোকক প্ৰমাণ সহকাৰে আমি জনাই আছোঁ যে আমি AGMৰ পৰা আহিম। AGM যেতিয়া হৈছিল তাৰমানে পেইণ্টিং বাবদ 65,000 টকা আমাক হিচাপ দিছে, কিন্তু তামাৰহাট সমবায়ত যেতিয়া সমবায় হৈছিল সেই সমবায়ৰ পৰা পেইণ্টিঙৰ যিমানখিনি বস্তু বাগাৰা চব আমাৰ সাপকাটা সমবায় আনি আমি যিটো তদন্ত কৰি চালোঁ আনি এইটো বস্তু দি আমাৰ সাপকাটা সমবায় ইলেকশ্যনটো পাৰ কৰিছে। তাৰপিছতো আমাৰ ইয়াত 65,000 টকা মানে হিচাপ দিলে। তাৰপিছত কি হ'ল আপোনাৰ পেকেট লাঞ্চ বাবদ কি কৰিলে, পেকেট লাঞ্চ আমি যিটো হিচাপ কৰিছিলোঁ আমাৰ হিচাপত আহে 30,000 পৰা 32,000 টকা খৰচ হৈছে। তাৰপিছত ইয়াতে আমাৰ সম্পাদক মহোদয়ে কি কৰিলে 66,000 টকা আমাক হিচাপ দিলে। আমি এই হিচাপত সন্তুষ্ট হোৱা নাই। তাৰপিছত কি কৰিলে ইফতাৰ, যেতিয়া আমাৰ সাপকাটা সমবায় যেতিয়া ইলেকশ্যনটো হৈছিল তেতিয়া ৰমজান মাহ আছিল। তো আপোনালোকে নিশ্চয় জানে। তো ৰমজান মাহত কি কৰিলে ইফতাৰ বাবদ আমাৰ সাপকাটা BCTCৰ চেয়াৰমেন পম্পী সাহা সি নিজে, আমি যিখিনি জানো আৰু সি নিজে কি কৰিছিল ইফতাৰ খৰচখিনি সি নিজে বহন কৰিছিল। বহন কৰাৰ পিছতো সি কি কৰিলে ইফতাৰ বাবদ ইয়াতে 30,000 টকা হিচাপ আমাক দি দিলে। পিছত এইখিনি হিচাপত আমি সন্তুষ্ট হোৱা নাই। তাৰপিছত মিল বাবদ মানে আমাৰ ইয়াত হোটেল মানে বনাইছিল বুলি, মানে সমবায় যিমানখিনি মানুহ ভোট দিব আহিব শ্বেয়াৰ হোল্ডাৰবিলাক সিহঁতে আহি ভাত খাই যাব বুলি, কিন্তু ইয়াতে কোনো মানে সমবায়ৰ পৰা কোনো হোটেল ইয়াতে নাই। আপোনালোকে এইটো তদন্ত কৰি চাব পাৰে, কোনো হোটেল দিয়াৰ হোৱা নাছিল। আমাৰ UPPL BJPৰ ফালৰ পৰা এটা হোটেল দিয়া হৈছিল। এই হোটেলত কিছুমান মানুহ খাইছে, কিছুমান মানুহ খোৱা নাই, নোখোৱাকৈ গুচি গৈছে। আৰু বিশেষকৈ ইছলাম মাইনৰিটি মানুহবিলাক ইফতাৰত কি হৈছিল, আৰু কিছুমান মানুহ আহিব পৰা নাই, এনেকুৱা হৈ গৈছে। আৰু সেইটো টোটাল কি কৰিলে তাতে একেবাৰে নোহোৱা বস্তুত তাতে কি কৰিলে 32,000 টকা বাজেট লগাই দিলে। তাৰপিছত কি কৰিলে আপোনাৰ ৰিপৰ্টাৰ বাবদ, তো ৰিপৰ্টাৰ বাবদ ইলেকশ্যন বাবদ যিটো নিউজ হৈছিল আমি যিখিনি জানো, আমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ সজলদা MCLA দা ডাঙৰীয়াই কিবা এটা খৰচ বহন কৰিছিল, আৰু কিবা ৰিপৰ্টাৰবিলাকক চাহ খোৱাৰ কাৰণে কিবা এটা দিছিল, আমি এইখিনি জানো। আৰু আমাৰ ৰেওৰা ছাৰ ডাঙৰীয়া সিও নিজে দিছিল, এইখিনি জানো। ইয়াৰ কি কৰিলে আমাৰ এই সাপকাটা সমবায় সমিতিৰ সম্পাদকে কি কৰিলে 14,000 টকা ৰিপৰ্টাৰক দিছে বুলি ইয়াতে মানে লিষ্টত মানে দি দিলে। আমি এইখিনিলৈ আমি সন্তুষ্ট নাই। তাৰপিছত কি কৰিলে ইলেকশ্যন পৰিচালনা কৰোঁতে ৰিটাৰ্নিং অফিচাৰবিলাক যে আহে, তো ৰিটাৰ্নিং অফিচাৰবিলাক যেতিয়া আহে
সেই ৰিটাৰ্ণিং অফিচাৰবিলাকে অহাৰ পিছত মানে 4 দিন যে সমবায় মানে ইলেকশ্যনটো পৰিচালনা কৰি গ'ল সিহঁতৰ কাৰণে এটা হিচাপ ইয়াতে দাঙি ধৰিছে 2,05,000 টকা। তো আমি তদন্ত কৰি আমাৰ তদাৰক কমিটিয়ে তদন্ত কৰি চালোঁ যে 2,05,000 টকা সিহঁতে 1 টকাও লোৱা নাই। পিছত এনেকৈ আমি চালোঁ আৰু কি কৰিলে 2,05,000 টকা ইয়াতে মানে হিচাপ দাঙি ধৰিলে। তাৰপিছত কি হ'ল ERCS অফিচ অফিচত 25,000 টকা বাজেট লগাই দিলে আমাৰ ইয়াতে। তো আমি ERCS অফিচত এইটো তদন্ত কৰিলোঁ, তদন্ত কৰি চালোঁ যে 1 টকাও ERCS অফিচত লোৱা নাই। তাৰপিছত কি হ'ল পুলিচ বাবদ 6,000 টকা ইয়াতে হিচাপ লগাই দিলে। আমি ইয়াতে আমাৰ চাপকাটা IC শিৱাপ্ৰসাদ কলিতা ছাৰ যিমান দিনলৈকে আছে আমি যিখিনি জানো, ছাৰে এতিয়াৰ পৰা অলৰেডি তাৰ 2 বছৰ 6 মাহ এনেকুৱা এটা হৈ গ'ল। আমি যিমানখিনি জানো, ছাৰে এতিয়ালৈকে কাৰো পৰা কোনো ধৰণৰ কাম কৰি ইমান মানুহক উপকাৰ কৰি দিয়াৰ পিছতো সি কাৰো লগৰ পৰা পইচা লোৱা নাই, আমি এইখিনি দেখা নাই। কিন্তু আমাৰ সমবায়ৰ পৰা বোলে 6,000 টকা লৈছে। এইটো ইয়াতে আপোনালোকে এইটো চাব, আমি টোটাল আপোনালোকক দি দিম, আপোনালোকৰ কাৰণে আনিছোঁ। তাৰপিছত কি কৰিছে বাছ ভাড়া বাবদ 6,000 টকা হিচাপ দিছে। ক'ত বাছ আহিল না আহিল আমি গমেই নাপালোঁ। তাৰপিছত কি কৰিলে তাৰপিছতো কাৰ ভাড়া কোনে আহিল কাৰ লৈ আমি গম নাপালোঁ। কাৰ ভাড়া বাবদ লগাই দিলে ইয়াতে 25,000 টকা। তো টোটাল আমি মূলখিনি কৈছোঁ, আমি কমপ্লিট কোৱা নাই। তো আপোনালোকক টোটাল ইয়াতে 5,53,500 টকা ইয়াতে হিচাপ দাঙি দিলে। তো এই হিচাপখিনি আমি মুঠেই আমাৰ BODৰ ফালৰ পৰা আৰু আমাৰ চেয়াৰমেন ডাঙৰীয়াৰ লগত আমি বহিকেনে আলোচনা কৰি আমি মুঠেই ইয়াতে আমি সন্তুষ্ট নহয়। তাৰপিছত কি হ'ল এইটো গ'ল, যোৱাৰ পিছত আমি কি কৰিলোঁ।